এটা কথা মনত ৰাখিবা, তুমি কি বা তোমাৰ কি আছে তাৰ ওপৰত তোমাৰ সুখ নিৰ্ভৰ নকৰে। তোমাৰ সুখ নিৰ্ভৰ কৰে তুমি কি চিন্তা কৰা তাৰ ওপৰতহে। আমাৰ চিন্তা ভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়। সপোন সেইটো নহয় যিটো টোপনিত দেখে, সপোন হ'ল সেইটো যি সপোন পূৰণৰ বাবে টোপনি নাহে। 3জন মানুহে পাৰে এটা দেশ বা এটা জাতিক পৰিৱৰ্তন কৰিব। তেওঁলোক হ'ল মা, দেউতা আৰু শিক্ষক। জীৱনত সমস্যাৰ প্ৰয়োজন আছে। সমস্যা আছে বুলি সাফল্যৰ আনন্দ ইমান। সপোন দেখিব লাগিব, সপোন নাদেখিলে কাম কৰা নাযায়। প্ৰতিদিন এই 4টা লাইন ক'ব। মই শ্ৰেষ্ঠ, মই কৰিব পাৰোঁ, ঈশ্বৰ মোৰ লগত আছে, মই জয়ী। কল্পনাৰ সাগৰত ডুবি নহয়, বাস্তৱতাৰ নৈত সাঁতুৰিব শিকক। তেনেহ'লে জীৱনৰ লক্ষ্যত উপনীত হ'ব পাৰিবা। জীৱনত কিবা এটা উন্নতি কৰিবলৈ হ'লে জ্ঞানীৰ লগত ঘূৰিবা, মূৰ্খৰ লগত নহয়। তুমি তোমাৰ ভৱিষ্যত সলনি কৰিব নোৱাৰা, কিন্তু তোমাৰ অভ্যাসক সলনি কৰিব পাৰা, আৰু অভ্যাসে তোমাৰ ভৱিষ্যত সলনি কৰিব। যদি তুমি পৃথিৱীখন সলনি কৰিব বিচৰা, প্ৰথমে তোমাৰ পৰিয়ালটোৰ পৰাই আৰম্ভ কৰা। জ্ঞানী মানুহে আনৰ ভুলৰ পৰা শিকে, মূৰ্খই শিকে নিজৰ ভুলৰ পৰা। অন্ধই যদি অন্ধক পথ দেখুৱায়, দুয়োজনেই খালত পৰে।